Hello friends, মই বিনোদে আপোনালোকৰ বাবে লৈ আনিছোঁ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। আপোনালোকে জনা উত্তৰসমূহ কমেণ্টত লিখিবলৈ নাপাহৰিব। এতিয়া হওক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ক হৈছে 2003 চনত, খ 2005 চনত, গ হৈছে 2007 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অৰ্থাৎ 2003 চনত। কেতিয়া ভাৰতৰ সংবিধান প্ৰথম সংশোধন কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ক 1950 চনত, খ 1951 চনত, গ হৈছে 1963 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অৰ্থাৎ 1951 চনত। কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ক হৈছে নাগালেণ্ড, খ মিজোৰাম, গ মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অৰ্থাৎ মণিপুৰ। নিম্নলিখিত কোনটো ট্ৰফী ভাৰতত ক্ৰিকেটৰ সৈতে সম্পৰ্কিত নহয়? ইয়াৰ অপশ্যনসমূহ হৈছে ক্ৰমে ক সৈয়দ মুস্তাক আলী ট্ৰফী, খ সন্তোষ ট্ৰফী, গ হৈছে দেউধৰ ট্ৰফী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অৰ্থাৎ সন্তোষ ট্ৰফী। ভাৰতৰ কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয়? ইয়াৰ অপশ্যনসমূহ হৈছে ক লুনি, অপশ্যন খ হৈছে সিন্ধু আৰু অপশ্যন গ হৈছে গোদাবৰী নদী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অৰ্থাৎ লুনি নদী। আপোনালোকে জানেনে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ কাক প্ৰদান কৰে? ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন ক ৰাজ্যখনৰ ৰাজ্যপাল, খ হৈছে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী, গ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক অৰ্থাৎ ৰাজ্যখনৰ ৰাজ্যপাল। ৱৰ্ল্ড ৱাইড ৱেব অৰ্থাৎ WWWৰ সৃষ্টি কেতিয়া হৈছিল? ইয়াৰ অপশ্যন হৈছে ক 1995 চনত, খ হৈছে 1993 চনত, অপশ্যন গ হৈছে 1989 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অৰ্থাৎ 1989 চনত। আপোনালোকে জানেনে অসমৰ প্ৰথম বেৰিষ্টাৰ কোন? ইয়াত অপশ্যন দিয়া আছে মণিৰাম দেৱান, খ দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা, গ হৈছে আনন্দৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অৰ্থাৎ আনন্দৰাম বৰুৱা। মাজুলীক আনুষ্ঠানিকভাৱে অসমত কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ হৈছে ক 8 ছেপ্টেম্বৰ 2012, খ 8 ছেপ্টেম্বৰ 2016, গ হৈছে 8 ছেপ্টেম্বৰ 2018। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অৰ্থাৎ 8 ছেপ্টেম্বৰ 2016।